Hello friends, welcome back to my YouTube channel NK Day Vlogs. তো মানে ভিডিঅ' বনাবলৈ কোনো কণ্টেণ্ট নাই, তথাপিও আৰম্ভ কৰিছোঁ বাৰু, কি হয় কি নহয় তো আপোনালোকে চাই থাকিব। আৰু মানে কোনো কণ্টেণ্ট নাই ন, তো গৰমো বহুত, তো কি কৰিব উপায়টো নাই। তো দেখাই আছোঁ আমাৰ দোকানী এটা আহি আছে এতিয়া। বন্ধুসকল চাব পাৰে মোৰ পাৰ্টনাৰে এইটো কি আনিছে জানো, পূজা লিখা আছে, মানে আচাৰ হয়, আচাৰৰ চকলেট কিজানি, মানে দোকানলৈ আনিছে। ধুনীয়া এটা, তো ধেৰ 1 টকা অনলি, তো খাব পাৰে। মই চাম বাৰু অলপ দেৰিকৈ ট্ৰাই কৰি চাম কেনেকুৱা আহিলক কি। অকল চাব পাৰে এতিয়া আহি কিনে দোকান খুলিছে আৰু এনেদৰে মানে এতিয়া আৰম্ভ কৰি আছে। আৰু কেনে এটা গৰম ফাটাফাটি বেয়া। বাকী ইমান দেৰিকৈ আহিলি, অলপ দেৰি হ'ল আকা, ভাত খাওঁতে দেৰি হৈ গ'ল নেকি? পথাৰত গৈছিলি? এতিয়া চাব পাৰে দোকান খুলি আছে এনেদৰে। তো মোৰে লগৰ হয়, একো নাই। তো দেই অকল চাব পাৰে আজি তাৰমানে মৰিপাৰা বজাৰ হয় আৰু এনেদৰে বৰ্তমান চলি আছে বজাৰ। তো চাই থাকক, গোটেই বহুত মানুহ আৰু ভিৰ বহুত, আৰু তো চাই থাকক। বন্ধুসকল চাব পাৰে এইটো গাড়ী চাওকচোন, কেনেকুৱা এটা হাঁহি এটা কথা হৈছে, বস্তুটো তাৰমানে বেলেগ এটা আমেজিং, মানে মাজৰ একফালে নাহে আৰু চালা দেই অকল চাব পাৰে এনেদৰে ফ্ৰিজত হৈ আছে ঠাণ্ডা, আৰু ইমান যিহেতুকে গৰম ন, ঠাণ্ডা পানীটো খাব লাগিব। তো আইচত দেখাই আছোঁ কিমানখিনি ঠাণ্ডা হৈছে, ৰাতি কালি দি থৈ গৈছিলোঁ। তো চাব পাৰে আইচত একদম পুৰা বৰফ হৈ আছে, একদম চাব পাৰে পুৰা একদম কুল হৈ গৈছে, আৰু টেনশ্যন নাই দেই তো গৰমৰ কথা খাবতো লাগিবই ন, পানী মেইন দেই চাব পাৰে। এতিয়া মই খাই আছোঁ বৰফ, আৰু মানে দোকানৰ পৰা আহিলোঁ, বহুতখিনি গৰম ন, তো ৰৈ কিনে ইয়াতে এনেকৈ বহি কিনে গাড়ী এনেকৈ থৈ দিছোঁ, তো খাই আছোঁ বৰফ। তো চাই থাকক। গৰমটো ইমান দিছে নাই, মানুহখিনি থাকিব পৰা নাই, কি কৰিব আৰু এনেকৈ বহি কিনে বৰফ খাই আছোঁ। মানে বাইকত যাই থাকোঁতে খাম বুলি ভাবিছিলোঁ, পিছত হাতে চাতে এনেকৈ লাগি যায় ন, সেইটো কাৰণে খোৱা নাই, বহি ল'লোঁ ন, অলপ ৰেষ্ট লৈ ল'লোঁ গৰমৰ কথা। তো চাই থাকক, ঘৰত যাই কিনে দেখাই আছোঁ কি কৰোঁ কি নকৰোঁ। তাৰমানে আজি ক'তো যোৱা নাই ন, দোকানৰ পৰাই এনেকৈ আহিলোঁ, এনেকৈ ভিডিঅ' বনালোঁ, আৰু বেছি মানে ক'লৈকো যোৱাও নাই। গৰমৰো কথা চাব পাৰে, গোটেই ঘামি আছোঁ, চাওকচোন ভালকৈ, কেমেৰাত আহিছে জানো, গোটেই ঘামি আছোঁ, বহুত গৰম। নাজানো ইমান গৰম দি আছে, গাছৰ পৰা এটাও লৰা নাই, চাব পাৰে অৱস্থা বেয়া, আৰু ক'ব আৰু দেই চব বন্ধুসকল চাব পাৰে, মই এতিয়া মানে খাই আছোঁ ভাত, আৰু ইফালে চাব পাৰে, ইফালে আছে মাছ, আৰু ইফালে আছে কিবা কচুৰে বনাইছে, তাৰমানে এইটো চাব পাৰে, এইটো মাছেই হয়, সৰু মাছ, এইটো কচুৰে বনাইছে, কেমেৰাত আহিছে নে নাই জানো। আৰু ইফালে আছে টেঙাৰ আঞ্জা, তো খাই আছোঁ। তো চাই থাকক দেই গৰম বহুত, আৰু কি কৰিব। চ' চাব পাৰে বন্ধুসকল, এইটো হ'ল আমাৰ গাঁৱৰে শিৱ মন্দিৰ। মানে ইয়াতে আমি মানে শিৱ পূজা কৰোঁ, তাৰপিছত মানে গাঁৱৰে হয় ন মন্দিৰটো। তো চাব পাৰে এনেকুৱা এটা, মানে এতিয়া আধৰুৱা হৈ আছে কামটো, গোটেইখিনি হোৱা নাই কাম। তো গোটেইখিনি ভালকৈ যেতিয়া হ'ব বনোৱা, তেতিয়া বহুত এটা ভাল লগা হ'ব, চাব পাৰে। মানে এইখিনি আধৰুৱা হৈ আছে আৰু কামটো, সেইটো কাৰণে ইমান এটা ঠিক লগা নাই মন্দিৰটো, তথাপিও মানে ইয়াতে কৰা হয় পূজা, শিৱ পূজা। তো ভাল লাগে, আৰু গোটেই গাঁৱৰ মানুহখিনি একেলগে লগ লাগি তাৰমানে কৰা হয় পূজাটো, শিৱ পূজা সেইটো। তো ভাল লাগে। এই সূৰ্য দেৱতা ইমান কিয় গৰম দি আছা, মাৰি নিয়া না কিয়া? তোৰ কেলা বেলেগত জ্বালা হৈ থাকে, আমাক মানুহখিনিক ইমান জ্বালা দি আছা, ঠিক তিৰিকা। বন্ধুসকল গৰম হ'লেও মাছ বহুতে মাৰি আছে, আৰু মাছ মেইন, তো দেই
ঐ তাক চাৱই মৰা নহতো মৰিলেকে ধৰে চাওচোন চাওঁ এতিয়া সি পৰি মৰিলাক হয় সিহঁতে ঘুমাব নোৱাৰে সি মানে ভিডিঅ'বিলাক মানে ভালকৈ চাব চাই কিনে মৰম দিব আৰু এইখিনি আৰু বেলেগ আৰু কি ক'ম তো এই গৰমৰ কথা ক'তো যোৱাও নাই ঘৰতে আছোঁ এনেকৈ আহি কিনে এনেকৈ বনালোঁ বাছ এইখিনি আছিলে তো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে নতুনকৈ চেনেলটোত আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগ পাম তেতিয়ালৈকে অন্য এটা ভিডিঅ'ত তেতিয়ালৈকে বাই